আমি 70% কেছত দেখো মানুহে এইখিনি বিষ হয় যেটো মানে বহুত মানুহে ভাবে যেটো গ্যাস হৈছে বুলি ভাবে মানে গ্যাসটো একদম বহুত ডাঙৰ এটো আমাৰ বুকু থাকে পেট এই জায়গাটো বিষ হয় বহুত মানুহে ইন্ডিকেট কৰে মোৰ এইখিনি বিষ হৈছে আৰু গ্যাসৰ বিষটো কাহি গৈ আছে পটককে হাৰ্ট এটাক আহিছে দুখাই গৈছে বুলি কৈছে কোনোবা জিম কৰি থাকিলেও আৰু এক্সাৰসাইজটো হেতু অতিমাত্ৰা মানে কাৰ্ডিও এক্সাৰসাইজ বিলাক কৰাটো আমাৰ মানুহে আজিকালি অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি মই আপোনালোকৰ এটা প্ৰশ্ন পুনৰবাৰ আনসাৰ দিব গৈ আছোঁ আৰু সেইটো হৈছে হাৰ্ট এটেকৰ বিষয়ে বহুত মানুহে যিহেতু এইটোত এফেক্টো হৈছে আৰু এফেক্ট হৈ কিছুমান ডেডো হৈছে গতিকে মই ভাবিলোঁ আজি মোৰ মুখেৰে নহয় কিন্তু মোৰ হাজবেণ্ডৰ মুখেৰে মই এই হাৰ্ট এটেকৰ বিষয়ে জনাব বিচাৰোঁ তো আহকচোন তেওঁনো কি কয় সেই বিষয়ে জানো ৰিচি আজি মানে কি হয় ভাবিছোঁ তুমি মোৰ অডিয়েন্সৰ কাৰণে যিসকলে মোৰ ভিডিঅ'খিনি চাই তেওঁলোকৰ বিষয়ে তেওঁলোকৰ সুবিধাৰ্থে তুমি যদি এটলিষ্ট কৈ দিয়া যে হাৰ্ট এটেক কেনেকৈ হয় মানে কি হয় গোটেই মেকানিজমটো যদি কৈ দিয়া নিশ্চয় মানে অডিয়েন্সখিনি লাভান্বিত হ'ব বুলি মই ভাবোঁ তো হাৰ্ট এটেকৰ বিষয়ে তো আহকচোন তেওঁৰ মুখৰে শুনো হাৰ্ট এটেকৰ বিষয়ে যদি কৰিব কথা ক'ব যাওঁ তেতিয়া হাৰ্টটোনো কি বস্তু সেই বস্তুটো অকণমান জানি ল'ব লাগিব হাৰ্টটো হৈ গ'ল আমাৰ বডিত যিবিলাক অৰ্গেন আছে সব অৰ্গেনবিলাক চকু মুখ চকু হওক ব্ৰেইন হওক লাংছ হওক কিডনি হওক এই অৰ্গেনবিলাক সুচাৰুৰূপে চলি থাকিবলৈ তাত এনি টাইম ব্লাড ছাপ্লাইটো আমাক লাগিব মানে আমাৰ বডিত থকা ব্লাডটো সিহঁতি পাই থাকিব লাগিব কাৰণ ব্লাডে অক্সিজেন কঢ়িয়ায় আৰু অক্সিজেন অৰ্গেনবিলাকে পাই থাকিলেহে সিহঁতি ভালকৈ কাম কৰি থাকিব পাৰিব গতিকে কি হয় ব্লাড পাই থাকিব লাগিব সেই ব্লাড পোৱা কামটো কোনে কৰে হাৰ্টে ঠিক আছে হাৰ্টে বডিৰ প্ৰতিটো গোটেই বডিটোত ব্ৰেইনৰ পৰা ধৰি ভৰিলৈকে অক্সিজেনেটেড ব্লাড দিয়ে হাৰ্টে দিয়ে আৰু ডিঅক্সিজেনেটেড ব্লাডটো লৈ গৈ লাংছত অক্সিজেনেটেড কৰি আকৌ গোটেই বডিত ছাপ্লাই কৰে হাৰ্টৰ কামটো যদি মই ডাঙৰকৈ ক'ব যাওঁ বহুত দীঘল হ'ব ইমান নকওঁ মেইন কামটোৱে হৈ গ'ল হাৰ্টৰ যে ব্লাড ছাপ্লাইটো দেখোন ঠিক আছে এতিয়া কথাটো হ'ল হাৰ্টটোৱে বাৰু গোটেই বডিটোক ছাপ্লাই কৰিলে ঠিক আছে হাৰ্টটোকটো যি থাকিবলৈ হাৰ্টটোকটো কাম কৰি থাকিবলৈ হাৰ্টটোকটো ব্লাড লাগিব তো সেই ব্লাডটো ক'ৰ পৰা পাব হাৰ্টে যেনেকে আমাৰ হীৰা আৰু ধমনীবোৰ থাকে হীৰা আৰু ধমনী থাকে মানে আৰ্টাৰী আৰু ভেইনছ থাকে বডিত তেনে আৰ্টাৰী কি কৰে বডিত অক্সিজেনেটেড ব্লাডটো কঢ়িয়ায় ভেইনছে কি কৰে ডিঅক্সিজেনেটেড ব্লাডটো কঢ়িয়ায় ঠিক আছে লেতেৰা ব্লাডটো ভেইনে কঢ়িয়ায় সৰল ভাষাত যদি ক'ব যাওঁ আৰু চাফা ব্লাডটো বডিৰ চাফা যিটো ব্লাড মই চিম্পুল ভাষাত কৈছোঁ মেডিকেল লেংগুৱেজ মানে চাফা ব্লাডটো আমাক অৰ্গেনত দিয়ে আৰ্টাৰী তেনেকে হাৰ্টত ছাপ্লাই কৰা এটা আৰ্টাৰী আছে সেইটো হ'ল কৰ'নাৰী আৰ্টাৰীটোৱে হাৰ্টত ব্লাড ছাপ্লাই কৰে ঠিক আছে এতিয়া হাৰ্ট এটেক যিটো বুলি কয় হাৰ্ট এটেকটো হৈ গ'ল এই কৰ'নাৰী আৰ্টাৰীডাল যে থাকে সেই কৰ'নাৰী আৰ্টাৰীডালত কিবা কাৰণত যদি ব্লকেজ হয় ব্লকেজ হৈ পেলাই ব্লাড ক্লট হৈ পেলাই যদি সেই ব্লাড যদি হাৰ্টটোৱে ভালকে ব্লাড ছাপ্লাইটো নাপায় কিবা কাৰণত যদি ব্লকেজ হৈ পেলাই হাৰ্টটোৱে যদি ব্লাড ছাপ্লাইটো নাপায় তেতিয়া কি হ'ব হাৰ্ট মাচুল বিলাকে কাম কৰিব নোৱাৰা হৈ যাব মানে আল্টিমেটলি হাৰ্টটোৱে লাহে লাহে ব্লাড ছাপ্লাইটো নোপোৱাৰ কাৰণে কাম কৰিব নোৱাৰা হৈ যাব সেই বস্তুটোকে কোৱা হয় হাৰ্ট এটেক আৰু যেতিয়াই হাৰ্টটোৱে ভাল কাম কৰিব নোৱাৰা হৈ যাব তেতিয়া মানুহ এজন মৃত্যুমুখতো পৰিব পাৰে সেইটোকে কোৱা হয় হাৰ্ট এটেক মানে হৈ গ'ল আমাৰ যিটো কৰ'নাৰী আৰ্টাৰীটোত ব্লক হ'ব আৰু তাক আমি মেডিকেল লেংগুৱেজত MI মায়োকাৰ্ডিয়েল ইনফ্ৰাকচন বুলি কওঁ ঠিক আছে এতিয়া কথাটো হ'ল মায়োকাৰ্ডিয়েল ইনফ্ৰাকচন হাৰ্ট এটেক হ'লে মানুহে কেনেকে গম পাব পাৰে বহুত মানুহ দেখো তেওঁলোকৰ বুকু বিষ হয় বুকু বিষ মানে জাষ্ট বুকুৰ তলত পেটৰ ওপৰত সেই জেগাটোত বিষ হৈ গ'ল তুমি যদি অডিয়েন্সক মানে বিশেষকৈ একজেক্ট পজিশ্যনটো তুমি দেখাই দিব পৰা তেতিয়া নিশ্চয় মানে আমি 70% কেছত দেখো মানুহে এইখিনি বিষ হয় যেটো মানে বহুত মানুহে ভাবে যেটো গ্যাস হৈছে বুলি ভাবে গ্যাসটো একদম বহুত ডাঙৰ এটো আমাৰ বুকু থাকে পেট এই জায়গাটো বিষ হয় বহুত মানুহে ইন্ডিকেট কৰে মোৰ এইখিনি বিষ হৈছে আৰু গ্যাসৰ বিষটো স্পেশালি তাতে হয় গ্যাসৰ বুলি ঠিক তেনেকে বিষ নহয় কিন্তু গ্যাসৰ ডিসকমফৰ্টনেছটো হয় কিন্তু মানে মেইনলি দেখা যায় এইখিনিত মোৰ বিষ হয় আৰু এই বিষটো কলৈ যায় পাছফালে বেকলৈকে যায় কেতিয়াবা বেকলে ৰেডিয়েট কৰে পাছফালে যায় আৰু এই বিষটো লেফট সাইডে চেষ্ট পেইনলৈকেও কেতিয়াবা হয় মাজে মাজে হয় সবৰে সিম্পটম সব পেশেন্টৰ সিম্পটম বিলাক বেলেগ বেলেগ হয় কিন্তু 70% কেছত দেখো MI পেশেন্ট যেতিয়া আমি যেতিয়া ডায়াগনোসিস হয়
যেহেতু হাৰ্ট এটেকৰ পেচেণ্ট হয় তেতিয়াহ'লে তেওঁলোকে ইয়াত বিষ হয় 2-3 দিনৰ পৰা কিছুমান মানুহ এনেকুৱা হয় 2-3 দিনৰ পৰা বিষ হৈ থাকে মানে লাহে লাহে ব্লাড সাপ্লাইটো কমিবলৈ যেতিয়া ব্লাড হাৰ্টত যেতিয়া কমিবলৈ হ'ব তেতিয়া বা মানে ব্লকেজটো আৰম্ভ হ'ব তেতিয়াৰ পৰা লাহে বিষ হ'ব কিন্তু মানুহে কি ভাবে মোৰ গেষ্ট্ৰিক হৈছে আৰু বমি ভাৱ হৈছে মূৰটো ঘূৰাইছে সেইকাৰণে গেছৰ বুলি গেছৰ টেবলেট খায় গেছৰ টেবলেট খালে পেইন কিলাৰ খালে কিবা খালে অলপ টাইমৰ কাৰণে পেইনটো ৰিলিফ পালে 2-3 দিন এনেকে থাকি যেতিয়া বেছিকে হৈ যাব তেতিয়াহ'লে কি হ'ব তেতিয়া হস্পিটেলত এডমিট হ'বলৈ আহে আমি দেখো যে পেচেণ্টৰ তেতিয়ালৈ অৱস্থাই নাই সেই ভুলটো মানুহে একদম কৰিব নালাগে বিশেষকে 37-38 ইয়াৰ্ছৰ মানুহবিলাকৰ আজি সচৰাচৰ দেখা তাতকে ওপৰ 40 ইয়াৰ্ছৰ ওপৰৰ মানুহৰ যদি ছাডেনলি বুকু বিষ হৈছে তেতিয়াহ'লে সেইটো একদম আৰ্জেণ্টলি মানে হাৰ্টৰ ফালৰ পৰা চোৱাটো এটা প্ৰয়োজন আছে এইটো নহয় যে বুকু বিষালে হাৰ্টৰ প্ৰব্লেম মই এইটো ক'বলৈ যোৱা নাই কিন্তু ডায়েগনচিছটো দৰকাৰ কাৰণ কিবা এটা হোৱাৰ পাছত কিবা কৰাতকে আগত ধৰা পৰিলে কামটো কৰিবলৈ সহজ হয় যদি আগত ডায়েগনচিছ হৈছে যে আগত যদি ডক্টৰে ধৰিব পাৰিছে যে হয়তো হাৰ্ট এটেকৰ ফালে গৈ আছে বা হাৰ্ট এটেক অলৰেডি তেওঁ হৈছে হাৰ্ট এটেক হ'লে লগে মানুহজন মৰি নাযায় মই এইটো কথা বাৰে প্ৰতি কৈ আছো মৰি যায় কিন্তু মৰি যোৱাৰ ওপৰত মানে এইটো কমপ্লিকেশ্যনৰ কথা থাকে মানুহটো কিমান মানে ধৰক লাহে প্ৰথম অৱস্থাটো 6 ঘণ্টাৰ ভিতৰত পাই ট্ৰিটমেণ্ট পালে তেওঁ ভাল হয় সোনকালে পালে যিমান সোনকালে হাৰ্ট এটেক হ'লে ট্ৰিটমেণ্ট পায় সিমান সোনকালে পায় আৰু তুমি যদি কৈ দিয়া মানে স্পেচিয়েলি যদি তেনেকুৱা ঘৰত হৈও যায় মানে ইনকেছ যদি তেনেকুৱা চেষ্ট পেইন হৈ যায় তেতিয়া ইমাৰ্জেঞ্চি ধৰা হস্পিটেললৈ আনিবলগীয়া হৈছে তেতিয়া কোনটো পজিশ্যনত আনিব তেনেকুৱা কিবা কথা আছে নেকি ভাবিছে কোনোবাই যদি ভাবিছে যে এইটো হাৰ্ট এটেক হ'ব পাৰে ঘৰৰ পৰা আনিব বিচাৰিছে এম্বুলেন্সত আনিব বা গাড়ীত আনিব কমপ্লিটলি মানুহজন শুৱাই আনিব নালাগে এটলিষ্ট আমি প্ৰপাৰ পজিশ্যন বুলি কম মেডিকেলত জাষ্ট হেডটো অলপ উঠাই মাথাটো উঠাই ভৰিকেইটা সমান কৰি 60 ডিগ্ৰী মান এংগলত মানুহজন শুৱাই আনিলে হয় কাৰণ সেইটো ব্লাড সাপ্লাই কথা থাকে ব্ৰেইনত ব্লাড সাপ্লাইটো এডিকুৱেট পৰিমাণে পাইছে নাই মানে ঠিকমতে পাইছে নাই সেইটো এটা মানে কথা থাকে ঠিক আছে বাকি কথাটো হৈ গ'ল এতিয়া আমি চিমটমখিনিটো গম পালো যে সাডেনলি এনেকুৱা হয় সাপোজ হাৰ্ট এটেক হ'বলৈ হাৰ্ট এটেক মানুহজনৰ ঘৰত হৈছে বহি থাকিব বা শুই থাকিব সাডেনলি মূৰ ঘূৰাই ভমিটিং টেন্ডেন্সি আহিব একদম সিভিয়াৰ চেষ্ট পেইন হ'ব পাৰে বা কম পৰিমাণৰ চেষ্ট পেইন আৰু এটা কথা কি থাকে যিবোৰ মানে ডায়েবেটিক পেচেণ্ট থাকে ডায়েবেটিক পেচেণ্ট বিলাকৰ এটা একদম ডাঙৰ কথা হৈ গ'ল হাৰ্ট এটেকত চেষ্ট পেইনটো 70% কেছত চেষ্ট পেইনটো নহয় পেইন নহয় ডায়েবেটিক পেচেণ্ট হ'লে পেইনটো নহয় আৰু সেইকাৰণে মানুহে গম নাপায় সেইকাৰণে মানুহে গম নাপায় যে এইটো মানে হাৰ্টৰ কিবা এটা হ'ব পাৰে বুলি মানে ডায়েগনচিছটো মানে মানুহে কৰি অসুবিধা হয় মানে মোৰ বুকুত একোৱে নাই বিষ চিষ নাই একো নাই মোৰ এইকেইটা হৈছে বমি হৈছে মূৰ ঘূৰাইছে প্ৰেছাৰ হ'ব পাৰে বুলি ভাবে বা গেছৰ প্ৰব্লেম হ'ব পাৰে বুলি ভাবে সেইকাৰণে সেইমতে কেতিয়াবা ট্ৰিটমেণ্টটো গুচি যায়গৈ যেতিয়া মানে নিজে ঘৰুৱাভাৱে মানুহে ট্ৰিটমেণ্ট ল'ব বিচাৰে পেইন কিলাৰ খাই দিলে বা গেছৰ টেবলেট খাই দিলে দৰৱ খাই দিলে কিবা তেনেকুৱা হৈছে সেই বস্তুটো লক্ষ্য ৰাখিব লাগে যে ডায়েবেটিক পেচেণ্টৰ মানে চেষ্ট পেইনটো একদম নহয় কেতিয়াও ঠিক আছে আৰু আমি এটা বস্তু আমি পালছ নিজে চাব পাৰোঁ পালছটো চেক কৰিব লাগে পালছ চেক কৰিব আজিকালি চব মানুহে জানে ইয়াতে হাতটো দি চালেই হ'ল 1 মিনিটত কেইবাৰ মাৰিছে বা এই বস্তুটোৰ কাৰণে আপোনালোকে ইউটিউবতো চাই ল'ব পাৰে পালছ কেনেকে চাই মানুহৰ কি হয় এইটোতো নৰ্মেল কথা পালছটো ঠিকে আছে নে চাব লাগে মানুহজন কনচিয়াছ আছে নাই যদি একদম কিবা মানে 100% আপুনি চিয়ৰটো হ'ব নোৱাৰে যে ঘৰতে এইটো হাৰ্ট এটেকে হৈছে কিন্তু আমি আগতীয়াকে সাৱধান হোৱাটো বেছি ভাল সেইকাৰণে সোনকালে আপোনালোকে ঘৰৰ ওচৰত মানে ঘৰতে ট্ৰিটমেণ্ট নকৰি ঘৰতে দৰৱ নেখাই অতি সোনকালে ওচৰৰ স্বাস্থ্য কেন্দ্ৰ কাষ চাপিলে ইচিজি কৰিলে এইবোৰ ধৰা পৰে সোনকালে আৰু 6-7 ঘণ্টা 6 ঘণ্টামানৰ ভিতৰত যদি পেচেণ্ট এজন পোৱা হয় হস্পিটেলত কিয়ৰ কৰিবলৈ সুবিধা হয় ঠিক আছে তাৰপিছত বাকী ট্ৰিটমেণ্টখিনি তেনেকৈ কৰিবলৈ সুবিধা হয় কিন্তু দেৰি হৈ গ'লে প্ৰব্লেম এটা হয় বহুত ট্ৰিটমেণ্ট কৰিব নোৱাৰে হস্পিটেলবিলাকত কিছুমান মেডিকেশ্যনৰ কথা থাকে তাৰপিছত ইনষ্ট্ৰুমেণ্টৰ কথা থাকে মানে এইবিলাক কৰিব নোৱাৰে 6 ঘণ্টামান পাৰ হৈ গ'লে সেইবোৰ ইমাৰ্জেঞ্চি যিখিনি মানে আৰ্জেণ্টলি কৰিব লগা ট্ৰিটমেণ্টখিনি কৰিব নোৱাৰে আৰু তেতিয়া মানুহজনৰ অলপ লাইফটো ৰিস্কি হৈ যায় মেইন কথা সেইখিনি মানুহে মানে চেষ্ট পেইন বুকু বিষাই এইখিনিত বিষালে বুকু বিষালে মানে গেষ্ট্ৰিক বুলি কেতিয়াও ভাবি পটকে দৰৱ খাব নালাগে মোৰ ক'বলগীয়া কথা সেইটোৱে গেষ্ট্ৰিক হ'ব পাৰে নো ডাউট কিন্তু
মানুহ সদায় সাৱধান হ'ব লাগে আৰু সাৱধান নোহোৱাৰ কাৰণে আজি আমাৰ এই ঘটনাবিলাক হৈছে মানুহ যে পটকে ঢুকাই গৈছে কোনোবা খোজকাঢ়ি গৈ আছে পটককে হাৰ্ট এটেক আহিছে ঢুকাই গৈছে বুলি কৈছে কোনোবা জিম কৰি থাকিলেও আৰু এক্সাৰচাইজটো সেইটো অতিমাত্ৰা মানে কাৰ্ডিঅ' এক্সাৰচাইজ বিলাক কৰাটো আমাৰ মানুহে আজিকালি জিম কৰে আৰু এইটো বস্তু দেখা যায় যে যিখিনি ৱৰ্কআউট কৰা বডি বিল্ডাৰ বুলি কওঁ যে আমি বডি বিল্ডিঙৰ মানুহ যিখিনি বহুত প্ৰফেচনেল মানুহ সেই মানুহখিনি কিন্তু হাৰ্ট এটেক হোৱা বস্তু কিন্তু বহুত দেখা যায় এটা কাৰণে দেখা যায় তেওঁলোকে কাৰ্ডিঅ' যিবোৰ এক্সাৰচাইজ কৰে লিমিট ক্ৰছ কৰি কেতিয়াও এক্সাৰচাইজ কৰিব নালাগে কাৰণ হাৰ্টটোৱে বহুত প্ৰেছাৰ কৰে বাই চান্স যদি তেনেকুৱা হয় অভাৰ এক্সাৰচাইজ কৰিলে হাৰ্ট এটেক হৈ ডেথ হোৱাৰ চান্সটো বহুত বেছি থাকে সেইখিনি কথা বাকী আৰু ক'বলৈ গ'লেতো বহুত কথাই থাকে কিন্তু মোৰ ফালৰ পৰা সেইখিনিয়ে আৰু তো নিশ্চয় আপোনালোকে গম পালে বহুতখিনি কথা অলৰেডি কৈ দিলে আৰু আপোনালোকে যিখিনি মোক মেছেজত সুধিছিলে আশা কৰোঁ সেইখিনি আনচাৰো আপোনালোকে পালে ফুলমূলকৈ ভিডিঅ'টো মই বনাইছোঁ বহুতখিনি মানে দেখুৱাব পৰা তেনেকুৱা একো নাই কিন্তু যিখিনি মানে প্ৰেক্টিকেলি আমি সদায় পাই থাকোঁ সেই বিষয়ে আপোনালোকক জনালোঁ কেনেকুৱা পালে নিশ্চয় কমেণ্টত জনাব কিবা আৰু জানিবলগীয়া থাকিলেও নিশ্চয় কমেণ্ট বক্সত জনাই থ'ব যাতে মই আপোনালোকক ৰিপ্লাই হ'লেও কৰিব পাৰোঁ তো আজিলৈ ভিডিঅ'টো সামৰিছোঁ